বেলেগ বেলেগ অন্য যিবিলাকে ইণ্ডিজিনাছ মানুহ আছে ওলাই আহিছে ইয়াত ছাপোৰ্ট কৰিছে তো আমিওতো দলৰ ফালৰ পৰা আমাৰ যিটো এটা দলৰ যিটো আমাৰ যিটো প্ৰগ্ৰাম সেইটো ষ্টপ কৰি আমি গোটেই জাতিটো কাৰ্বি আংলঙত যিবিলাক কাৰ্বি জাতিসকলে যিটো প্ৰগ্ৰাম এটা লৈছে যিটো প্ৰটেষ্ট কৰিছে সেইটোত আমি সময় দিম বুলি আমি আমাৰ নিজৰ যিটো দলৰ যিটো প্ৰগ্ৰাম আমি অলপ সময়ৰ কাৰণে আমি ষ্টপ কৰিছোঁ তো আমি কাৰ্বি আংলং গোটেই ৰাইজক আমি ক'ব বিচাৰিছোঁ আমি দলৰ ফালৰ পৰা বা লংবক টিমৰ পৰা আমি যিটো কাৰ্বি এতিয়া জাতিয়ে যিটো এটা প্ৰটেষ্ট কৰিছে এই পিজিআৰ বিজিআৰৰ পৰা যিবিলাক তাতে আছে বসবাস কৰি আছে এইসকলক ইভিকশ্যন কৰিব লাগে বুলি দাবী কৰা প্ৰটেষ্টত আমি তাতে সময় দিম আমাৰ ফালৰ পৰা আমিও তাতে যুঁজিম সেইটো হ'ল তো খেৰণিত বা ভেলাংপিত আমি ভেলাংপি বুলিয়ে কওঁ এইটো খেৰণি নহয় আচলতে ভেলাংপিয়ে হয় ভেলাংপিত যিটো ঘটনা হৈছে আমি প্ৰথমে ক'ম RNSS যিটো সংগঠন আছে এই সংগঠন হৈ পেলাই প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ৰাষ্ট্ৰপতি ডাঙৰীয়াক মেমৰেণ্ডাম এটা প্ৰদান কৰিছে তাতে লিখিছে যে পিজিআৰ বিজিআৰ মাটিত তাতে যিবিলাকে বসবাস কৰি আছে লেণ্ড ৰাইটছটো দিব লাগে বুলি তাতে লিখিছে সেইটোৰ কাৰণে আমাৰ ইয়াৰ কাৰ্বি আংলং দল সংগঠনে তাতে প্ৰটেষ্ট কৰিছে এই প্ৰটেষ্ট কৰা মানুহসকলকহে কাৰ্বিসকলকে এটেক কৰিছে তাতে তো আমি কণ্ডেম কৰিছোঁ RNSS বা যিবিলাকে জড়িত আছে এইবিলাক মানুহসকলক এটা এৰেষ্ট কৰিছে এটা ভাল হৈছে কিন্তু RNSS আমি ক'ব লাগিব সেইটোতো টেৰৰিষ্ট অৰ্গেনাইজেশ্যন কাৰণ ফিজিকেলি এটেক কৰা সেইটোতো নিয়ম নহয় সেই গতিকে চৰকাৰ ফালৰ পৰা এইটো বেন কৰিব লাগিব RNSS বুলি যিটো সংগঠন আছে এইটো বেন কৰিব লাগে এইটো এণ্টি ছ'চিয়েল এলিমেণ্ট বুলি আমি এইটো ক'ব লাগিব তো এতিয়া কথাটো হৈছে কাৰ্বি আংলং গোটেই ৰাইজে এতিয়া মাত মাতিছে যে পিজিআৰ বিজিআৰ মাটিত যিবিলাকে তাতে বসবাস কৰি আছে মাত্ৰ বিহাৰী জাতি বুলি নহয় তাতে বেলেগ বেলেগ জাতিও আছে আৰু আমি কোনোবা জাতিক আমি ঘিণ কৰা বুলি নহয় আমি নিয়মৰ কথা কৈছোঁ পিজিআৰ বিজিআৰ নিয়মত যদি আমি চাই তাতে মানুহ মাত্ৰ নন ট্ৰাইবেল বুলিও নহয় ট্ৰাইবেল সকলেও তাতে ঘৰ বনোৱা বা খেতি কৰা এইটো আইন নাই তাত কিন্তু আজি তাৰিখত আমি দেখিছোঁ তাতে পকা ঘৰ বনোৱা খেতি বাতি কৰা আমি দেখিছোঁ এইবিলাক চব ইলিগেল তো গতিকে যিবিলাক তাতে ইলিগেলি সেটেল কৰা আছে 2000 ঘৰে হওক 3000 ঘৰে হওক যিমানে হওক এই গোটেইটো ঘৰ ইভিকশ্যন কৰিব লাগিব সিদ্ধা কথা কৈছোঁ ইভিকশ্যন কৰিব লাগে আমি ওপৰত বা তলত এই যিটো দাবী আছে এইটো ওপৰত নাযাওঁ বা তলতো নাযাওঁ সিদ্ধা কথা কৈছোঁ ইভিকশ্যন কৰিব লাগিব আৰু ইভিকশ্যন কৰা যিটো উদ্দেশ্য সেইটোৰ ওপৰত যদি কাউন্সিলে যদি বাধা দিয়ে বা বেলেগ এটা ৰাস্তাত লৈ যায় তেনেহ'লে 20 তাৰিখ যিটো আলোচনা আছে তাৰ পৰা যদি এটা ভাল কথা যদি নাহে তাৰ পৰা যদি ইভিকশ্যন কৰা কথা যদি নাহে তেনেহ'লে কাউন্সিলৰ যিটো এছেম্বলি হল আছে সেই তাৰ পৰাহে আমি প্ৰটেষ্ট কৰা আমি আৰম্ভ কৰিম তাৰ পৰা ডেম'ক্ৰেটিকেলি পিচফুলি আমি তাৰ পৰা আমি প্ৰটেষ্টটো আৰম্ভ কৰিম সিদ্ধা কথা কৈছোঁ বেলেগ নাই ইভিকশ্যন কৰিব লাগিব সিদ্ধা কথা সেইটোৱে ভেলাংপিৰ যি ঘটনা হৈছে কিন্তু লোকেল এমএলচি পৱন কুমাৰে আজি পৰ্যন্ত মাত এষাৰ ওলোৱা নাই কি ক'ব সেইটো ইৰেছপন্সিবল লিডাৰ বুলি ক'ব লাগিব যিটো তাৰিখত তাতে ঘটনা হৈছে সেই স্পটত তেখেত যাব লাগিছিলে তেখেত ঘৰটো ওচৰতে আছে যাব লাগিছিলে মেডিকেল ইমাৰ্জেঞ্চি কিবা কিবি যদি সেইবিলাকতো এৰেঞ্জমেণ্টটো কৰিব লাগিছিলে কিন্তু নিজৰ ঘৰৰ ওচৰত অন হিউমেনিটি গ্ৰাউণ্ডো তাতে যোৱা নাই মাত্ৰ হিউমেন বুলিও নহয় ৰেছপন্সিবিলিটিও আছে এজন ইলেক্টেড মানুহ আছে যাব লাগিছিলে কিন্তু যোৱা নাই ক'ব লাগিব আমি কণ্ডেম কৰিছোঁ তেখেত ইৰেছপন্সিবল লিডাৰ সেইটো ক'ব লাগিব সেই গতিকে তেওঁ নিজে স্বীকাৰ কৰিব লাগিব ৰাইজৰ আগত স্বীকাৰ কৰিব লাগিব মই নিজৰ মোৰ যিটো দায়িত্ব সেইটো পালন কৰিব নোৱাৰিলোঁ বুলি স্বীকাৰ কৰিব লাগিব
অলৰেডি যিহেতু 2000-3000 ঘৰ বা তাত বাসস্তি হৈছে, হয়। আপোনালোকে কি ভাবে এইটো বস্তু আগতেই হওঁতে প্ৰথমতে ৰখাই দিব লাগিছে নে হোৱা পাছত এভিকশ্যন কৰাটো কোনটো ভাল, ইন কেছ যদি আকৌ ইন ফিউচাৰৰ কথাও তো আইন মতে যদি চাই পিজিআৰ বিজিআৰ যিটো ৰিজাৰ্ভ মাটিত তাতে ঘৰ বনোৱা যিটো আৰম্ভণিতে তাতে আঁতৰাই দিব লাগিছিলে, সেইটো আইনৰ কথা কৈছো। কিন্তু এতিয়া ঘৰ মাটি ইমান তাতে বাঢ়ি গৈছে, 2000 ঘৰমান হৈছে, তাতে চৰকাৰৰ স্কিমবিলাকো আছে তাত, খেতি কৰাটো পুৰা কৰিছে তাতে, আৰু বেলেগ বেলেগ চৰকাৰ মাত্ৰ ৰাস্তা বুলি নহয়, বেলেগ বেলেগ অন্যান্য তাতে স্কিম এতিয়া কৰিছে তাতে। সেই গতিকে চৰকাৰৰ একদম ডাঙৰ ভুল হৈছে তাত, চৰকাৰৰ ডাঙৰ ভুল হৈছে সেইটো। কিন্তু ভুল কৰিছে বুলি আমি জানিছো, ভুল কৰাৰ পিছতো আকৌ ভুল হ'ব নালাগে এতিয়া, সেইটো কথা। ভুল কৰিছে, কিন্তু আগন্তুক দিনত ভুল হ'ব নালাগে। সেইকাৰণে কৈছো ইয়াত মাত্ৰ এটা ৰাস্তা আছে, ইভিকশ্যন কৰিব লাগিব, সেইটো একটা মাত্ৰ ৰাস্তা, বেলেগটো নাই। আপোনাৰ যি দীঘলীয়া যাত্ৰা হৈছে, হয়, এই অনাকাৰ্বিৰ নাম ভোটাৰ গঠন কৰাৰ কাৰণে, হয়, তাত আপুনি গোটেই কাৰ্বি আংলঙত ঘূৰিছে, হয়। আপুনি সঁহাৰি কেনেকুৱা পাইছে? এক্সপিৰিয়েঞ্চৰ কথা হৈছে, হয়। তো আমাৰ এক্সপিৰিয়েঞ্চটো হৈছে, আমি গোটেই কাৰ্বি আংলং আমি বৰ্ডাৰে মাজতে আমি ঘূৰি ফুৰিছোঁ। তো আমি বহুত মানুহ আমি লগ কৰিছোঁ। তো এনেকুৱা জেগাটো আমি দেখিছোঁ, যিটো মাটিত মানে তাত পানী ওলাই আহিছে, তাত পানীটো লেতেৰাই আছে। এনেকুৱা পানী আপুনি দেখিছে, তাতে আপুনি গা ধোৱাটো আপুনি অলপ ৰখিব, মানে টান পাব, এনেকুৱা পানী তাত আছে। কিন্তু সেইটো পানীহে মানুহবিলাক খাই আছে, এইটো চৌচেংঘেন্টা সমষ্টিত। আৰু আমাক চৰকাৰে দিনে ৰাতি আমাক কৈ আছে যে কাৰ্বি আংলঙত উন্নয়ন হৈছে, ডেভেলপমেণ্ট হৈছে, সেইটোতো মিছা কথা। আমি নিজে দেখিলে গম পাব। আপুনি স্কিম গৈ পোৱা নাই তাত? স্কিম কথা বেলেগ বেলেগ, অন্যান্য স্কিমটো বাদে দিয়ক, পানী খোৱা পানী যিটো কৈছে মই, আপুনি গাত ধোৱাটো আপুনি অলপ টান পাব, সেইটো পানীহে খাই আছে মানুহ, বেলেগ কি ক'ব আপুনি? বেচিক নিডছ, ড্ৰিংকিং ৱাটাৰ এতিয়া গাঁও ভূঞে গৈ পোৱা নাই, মানে ডেভেলপমেণ্ট উন্নয়ন হৈছে নে নাই সেইটোৰ পৰা আমি জুখিব পাৰোঁ। আৰু ইয়াত ওচৰতে লাংকাই জানতো এনেকুৱা পানী আছে তাত, আপুনি গা ধোৱাটো টান পাব, সেইটো পানীহে মানুহবিলাক খাই আছে। তো মই এইটো সময়ত এতিয়া কাৰ্বি আংলঙে যিটো পাৰ্টি চাব নালাগে বা ধৰ্ম চাব নালাগে, আমি গোটেই কাৰ্বি জাতিটো একগোট হৈ পেলাই যুঁজিব লাগে বুলি কৈছে। সেইকাৰণে মই পাৰ্টিৰ কথা মই নকওঁ, কিন্তু যিবিলাক শাসনত আছে, যদি সেইটো পানী যিটো মই কৈছো যে আপুনি গা ধোৱাটো টান পোৱা যিটো পানী, সেইটো যদি এতিয়া যিবিলাক শাসন কৰি আছে এইবিলাকে যদি এইটো পানী খাব পাৰে, তেতিয়া মই কম যে উন্নয়ন হৈছে বুলি। আপুনি যাওক, খাওক এইটো পানী, তেতিয়া মই কম উন্নয়ন হৈছে বুলি। সেইটোৱে হৈছে। থেংক ইউ।